চকুৰ পলকতে আমাৰ মৰমৰ ভাগিনজনী আজি ৩ বছৰীয়া হ'ল। এতিয়া আমাৰ সুখ আনন্দ আৰু হাঁহিৰ কাৰণ তাইও। মৰমবোৰ বুজি পাই তাই, অভিমান কৰিব জানে, ঠেহ পেচ ধৰিব জানে। সৰু এটা উপহাৰ পালেই আন ল'ৰা ছোৱালীৰ দৰে আনন্দত আত্মহাৰা হৈ পৰে। দিয়া। ককায়েকহঁতৰ লগত খেলি কিমান যে ফূৰ্তি পায় তাই। কি লাগে? এৰোপ্লেন চাৰ্জ হৈ লওক দেই। এই চাৰ্জ হৈ লওক দেই। চলাব। এইবোৰ তাই অকৃত্ৰিম ফূৰ্তি, অকৃত্ৰিম আনন্দ। ফূৰ্তিবোৰ চাওকচোন তাই, কিমান যে ফূৰ্তি। এইটো তাইৰ সৰু ককায়েক, মানে বৰদেউতাকৰ ল'ৰা বাবু। বাবুৰ সতে পূৰা লাগি থাকে তাই। তাইৰ ডাঙৰ ককায়েকৰ নাম ধনু। ধনুৰ লগত তাই বৰকৈ খেলা ধূলা নকৰে, কাৰণ সি তাইক বৰ জোকাৰি থাকে। ককা আইতাকৰ লগত কি কথা পাতে সেয়া কিন্তু তাইহে বুজি পায়। পেহী আইতাকক পালে তাই যে কিমান আনন্দ। পেহী আইতাকে তাইক মৰমতে কিমান ধুনীয়া ধুনীয়া কবিতা পঢ়ায়। তাইও পঢ়ে পেহী আইতাকৰ লগত, সুৰত সুৰ মিলাই। এনেকে আঙুলিকেইটা মাৰি দিবা। কাট। Three fingers. Three fingers. Bend. Four fingers. Four fingers. গোটেইকেইটা উলিয়াই দিয়া এনেকে। Four fingers. Cross. Five fingers. Five fingers. Clap. Good. Aku ada hikainin deh. গুডু কৈছে। Ada gak sah? Saturday. Friday. And Saturday. Good. তাই আমাৰ সকলোৰে মৰমৰ জুবিন দাকো চিনি পায়, মায়াবিনী গাবও জানে। জেঠাইকৰ ছোৱালী চিম্পী বায়েকক পালেও তাইক একো নালাগে। এনেকৈ আনন্দ ফূৰ্তি কৰে তাই বায়েকক পালে। অকণকৈ বাঢ়ি অহা আমাৰ দেহ মানুহজনী এদিন ডাঙৰ মানুহ হওক, এদিন ভাল মানুহ হওক। কি বনাইছানো এইটো? হে? আকৌ বনাবা? কিনো সেইটো বস্তুটো? আকৌ বনাবা? মাক, দেউতাক, বৰ্তাক, বৰমাক, ককায়েক আৰু আমাৰ মৰম আৰু আশীৰ্বাদৰ উমেৰে আপোনালোকৰ আশীৰ্বাদেৰে সুন্দৰ হওক তাই ভৱিষ্যত জীৱন। আজি এই শুভ দিনত এয়াই শুভ কামনা আমাৰ মৰমৰ দেহ মানুহলৈ। বাঘ এটা ওলাইছিলে নেকি? পিছফালে ওলাইছিলে যে এটা।
এইফালে চাই আকৌ ভালকৈ কোৱা কাহিনীটো মই শুনা নাই নহয় ভালকৈ কোৱা তই বাকৰিটো পেলালি বান্দৰটোক অঁ অহি বাকৰিটো তুমি পেলালি কলৰ বাকলি খালে তাৰপিছত তাৰপিছত কি হ'ল